সমষ্টিবাসীয়ে এইবাৰ লোকেল মাছ চালানী মাছৰ যুদ্ধ হ'ব আৰু লোকেল মাছক আঁকোৱালি লৈছে সমষ্টিবাসীয়ে এইবাৰ চালানী মাছক সমষ্টিবাসীয়ে বিক্ৰী কৰিব। মাজে টিভিত আমি দেখিবলৈ পাওঁ কুলি চৰাইৰ নিচিনা তেওঁ এক ৰাতিত চলাচল খাই আজি কংগ্ৰেছৰ পৰা বিপে হোৱা বুলি আমি দেখিবলৈ পাইছোঁ। জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মোক অটো ৰিক্সাত ভোট দিবলৈ মই আহ্বান জনাইছোঁ। আপুনি কলাইগাঁও সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ'বলৈ বিচাৰিছে বিধানসভা নিৰ্বাচনত। আপোনাৰ বৰ্তমান কেনেকুৱা প্ৰস্তুতি? মই প্ৰস্তুতি বুলি ক'বলৈ গ'লে মই ৭৫ নং কলাইগাঁও সমষ্টিক সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো সমষ্টিবাসীক মই ধন্যবাদ জনাইছোঁ আৰু মই এতিয়া পূৰা তুংগত মোৰ প্ৰস্তুতি আৰু মই আশা কৰিছোঁ সমষ্টিবাসীয়ে এইবাৰ লোকেল মাছ চালানী মাছৰ যুদ্ধ হ'ব আৰু লোকেল মাছক আঁকোৱালি লৈছে সমষ্টিবাসীয়ে এইবাৰ চালানী মাছক সমষ্টিবাসীয়ে বিক্ৰী কৰিব। যেহেতু ৰাষ্ট্ৰীয় দল হিচাপে তাতে অৱতীৰ্ণ হ'বলৈ গৈ আছে বিজেপি, সক্ৰিয়ভাৱে তেওঁলোকে বৰ্তমান কেম্পেইনিং কৰি আছে, তেওঁলোকৰ জিকাৰ এটা সম্ভাৱনা কলাইগাঁও ৰাইজে কৈ আছে, আপুনি কি ক'ব ইয়াৰ ওপৰত? চাওক, প্ৰত্যেক ৰাষ্ট্ৰীয় দলে জিকাৰ অংকহে কৰে, কিন্তু সমষ্টিবাসীয়ে কি বিচাৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰে আৰু সমষ্টিবাসীয়ে এইবাৰ ডিচাইড কৰিছে যে বাহিৰৰ পৰা প্ৰাৰ্থী আনি ইয়াতে আমাক জাপি দিলে নহ'ব, তাৰ প্ৰত্যুত্তৰ এইবাৰ ১ তাৰিখে এইবাৰ ভোটদানত ৰাষ্ট্ৰীয় দলক প্ৰত্যাহ্বান জনাব। হয় ছাৰ, নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছে, ছাৰ আপুনি জয়যুক্ত হ'লে আপুনি চাওক, ৰাইজে মোক আঁকোৱালি ল'ব বুলি অলৰেডি থিৰাং কৰিছে আৰু মই জয়যুক্ত হ'ম। জয়যুক্ত হোৱাৰ পিছত মোৰ প্ৰথম কাম হ'ব আপোনাৰ পানী যোগান আঁচনি আৰু মেডিকেল ফেচিলিটি। ৰাস্তা ঘাটটো আপোনালোকে জানেই জৰাজীৰ্ণ অৱস্থা, সেইটো মোৰ প্ৰধান কাম হ'ব। শিক্ষা, যিহেতু কলাইগাঁও সমষ্টিত কলাইগাঁও চহৰত এখন ডিগ্ৰী কলেজ নাই, কলাইগাঁও চহৰৰ শিক্ষাৰ ক্ষেত্ৰত উন্নত মানৰ শিক্ষা ব্যৱস্থা কৰা আৰু বিভিন্ন দিশত আমি পিছ পৰি আছোঁ, এই সমষ্টিটোক আমি আগুৱাই লৈ যাবলৈ মই চেষ্টা কৰিম। ছাৰ, যিহেতু কলাইগাঁও বিধানসভা সমষ্টিটোত বিভিন্ন ঐতিহ্যপূৰ্ণ পুৰণিকলীয়া যি মঠ মন্দিৰ অনুষ্ঠান প্ৰতিষ্ঠানেৰে ভৰপূৰ, ছাৰ আপুনি জয়যুক্ত হোৱাৰ পিছত সেইবোৰক আপুনি অনুষ্ঠানবিলাকক পৰ্যটন দিশলৈ কেনেদৰে আগুৱাই লৈ গৈছে? চাওক, আজি অসমত ১২৬টা সমষ্টি আছে। ১২৬টা সমষ্টিৰ ভিতৰত কলাইগাঁও যে সমষ্টি আছে ১২৫টা সমষ্টিৰ নেত্ৰীয়ে গমেই নাপায়। এইকাৰণে কলাইগাঁও সমষ্টি যে এটা ঐতিহ্যমণ্ডিত সমষ্টি, ইয়াতে বহুত প্ৰাকৃতিক ভৰপূৰ এটা সমষ্টি, সেইকাৰণে মই জিতাৰ পিছত ইয়াতে বহুত ঐতিহ্যমণ্ডিত আৰু আপোনাৰ কলা কৃষ্টি আৰু বহুত মঠ মন্দিৰ আছে, এইবিলাক মই সংৰক্ষণ কৰি এটা কালচাৰেল নগৰী আৰু সাংস্কৃতিক নগৰী হিচাপে মই তুলি ধৰিবলৈ মই সক্ষম হ'ম। ছাৰ, যিহেতু ৰাষ্ট্ৰীয়তাবাদী দলে ইতিমধ্যে যি আঞ্চলিকতাবাদী দলৰ ওপৰত যি আগ্ৰাস ব্যৱহাৰ কৰি দলসমূহ বিশেষ কৰাৰ দিশে পৰিগণিত হৈছে, পৰিলক্ষিত দিশে গতি কৰিছে, এই ক্ষেত্ৰত আপুনি এজন নিৰ্দলীয় হিচাপে যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিছে, বাকী ৰাষ্ট্ৰীয় দলৰ বিৰুদ্ধে কি ক'ব? চাওক, এটা কথা স্পষ্ট মই ক'ব বিচাৰিছোঁ, আজি আঞ্চলিক দল তেওঁলোকৰ নিজৰ জাতীয় সত্তা বচোৱাৰ কাৰণে তেওঁলোকে আঞ্চলিক দল তেওঁলোকে ইয়াক আৰম্ভ কৰিছে আৰু সেই দলক ৰাষ্ট্ৰীয় দলে সন্মান জনোৱাটো তেওঁলোকৰ কৰ্তব্য থাকে। কিন্তু ক'ৰবাত না ক'ৰবাত আমি দেখিবলৈ পাইছোঁ ৰাষ্ট্ৰীয় দলে আঞ্চলিক দলক ক'ৰবাত এটা নিঃশেষ কৰাৰ এটা ষড়যন্ত্ৰ আমি গম পাইছোঁ। এইকাৰণে মই আৰু আপোনালোকে জানে যে আজি বিজেপিৰ ইমান নিষ্ঠাৱান কৰ্মী আজি কলাইগাঁও সমষ্টিত আছে, ইমান দিন বিজেপিৰ হৈ কাম কৰি আছে, তেওঁলোকক এলানি কৰি নলবাৰীৰ পৰা চালানী মাছ আনি কলাইগাঁও সমষ্টিত দিছে, এইটো দুৰ্ভাগ্যজনক। আৰু মই জনামতে টিভি মাধ্যমত আৰু পেপাৰ মাধ্যমত মই দেখিবলৈ পাইছোঁ তেওঁলোকে 7টা 8টাকৈ এনেকুৱা কেছ আছে। এই কেছ থকা ব্যক্তিক ঐতিহ্যমণ্ডিত সমষ্টি আৰু মানুহক ক'ৰবাত না ক'ৰবাত কলাইগাঁও সমষ্টিৰ ৰাইজক অপমান কৰা বুলি আমি অনুভৱ কৰিছোঁ। ছাৰ, আপোনাৰ কিমান আশাবাদী? মই 100% আশাবাদী। ৰাইজে মোক আঁকোৱালি লৈছে, মই এইবাৰ অসমৰ ইতিহাস হ'ব, মই ইণ্ডিপেণ্ডেণ্ট হৈ কলাইগাঁও সমষ্টিৰ পৰা জিতি যাবলৈ মই সক্ষম হ'ম।
স্যাৰ আপুনি নিৰ্দলীয় হিচাপে কাক কাক প্ৰত্যাহ্বান জনাব চাওক মই ভাবিছোঁ মই কলাগাঁও সমষ্টিত বিগত 1 বছৰৰ পৰা ঘূৰি আছোঁ আৰু মানুহৰ সুখ দুখ মই বুজ লৈছোঁ আৰু মই জানামতে এতিয়া কলাগাঁও সমষ্টিৰ মোৰ প্ৰতিদ্বন্দ্বী নাই বুলি মই ভাবিছোঁ জিকি যোৱাৰ পিছত আপোনাৰ স্থিতি কেনেকুৱা হ'ব যি চৰকাৰ গঠন কৰিব সেই চৰকাৰৰ লগত আপোনাৰ স্থিতি থাকিব নে নাথাকিব চাওক মোৰ এটা প্ৰিন্সিপল আছে মোৰ এটা আইডিঅলজি আছে মই জিতাৰ পিছত মই ৰাইজক মাতি সকলো যিখিনি প্ৰাৰ্থী আছে প্লাছ যিখিনি আমাৰ কৰ্মকৰ্তা আছে আজি বিজেপিৰ কৰ্মকৰ্তা আছে UPPLৰ কৰ্মকৰ্তা আছে AGPৰ কৰ্মকৰ্তা আছে সবক মই সুধিহে মই ডিচাইড কৰিম আগলৈ মই কি কৰিম বুলি তেওঁলোকে যোনটো ডিচাইড দিব সেইটোৱে মই যাম স্যাৰ BPF দলৰ প্ৰাৰ্থী দুৰ্গা দাস বড়োৰ বিষয়ে কি ক'ব স্যাৰ স্যাৰ দুৰ্গা দাস বড়ো ডাঙৰীয়াই মই জানামতে 85ৰ পৰা 90 লৈকে তেওঁ AGPৰ MLA মিনিষ্টাৰ আছিলে পানাৰী সমষ্টিত তাৰ পিছত তেওঁক আমি দেখিবলৈ পোৱা নাই মাজে মাজে টিভিত আমি দেখিবলৈ পাওঁ কুলি চৰাইৰ নিচিনা তেওঁ এক ৰাতিত চলাখলকাই আজি কংগ্ৰেছৰ পৰা BPF হোৱা বুলি আমি দেখিবলৈ পাইছোঁ